পঢ়া শুনা কিয় আমাৰ সমাজৰ বাবে জৰুৰী? সমাজত আজিও বহুতে কয় পঢ়া শুনা কৰি কি হ'ব, বাগানতে কাম কৰিব লাগিব। কিন্তু প্ৰশ্ন এইটোৱে যে কি আমি ইয়াতে সদায় থাকিম নেকি? নমস্কাৰ বন্ধুসকল, মই বিজয় পানিক আৰু আপোনালোকে চাই আছে আদিবাসী অফিচিয়েল অসম। আজিৰ এই ভিডিঅ'টোত মই মনৰ কথা ক'ব বিচাৰিছোঁ, পঢ়া শুনা কিয় আমাৰ সমাজৰ বাবে জৰুৰী। পঢ়া শুনা মানে কেৱল চাকৰি নহয়, পঢ়া শুনা মানে চিন্তা কৰাৰ ক্ষমতা, ভাল বেয়া বুজাৰ শক্তি, অধিকাৰ চিনাক্ত কৰা। যি সমাজে পঢ়ে সেই সমাজে প্ৰশ্ন কৰিবও জানে। অজ্ঞতা আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু। পঢ়া নথকাৰ বাবে আমাৰ অধিকাৰ অন্য শিকে, আমাৰ কাম অন্য কৰে, আমাৰ সিদ্ধান্ত অন্যহে লয়। এইটো আটাইতকৈ ডাঙৰ ক্ষতি। ইতিহাস আমাক কি শিকায়? ইংৰাজ শাসনৰ সময়ত পঢ়াৰ সুযোগ নাছিল। যদি আমি পঢ়া শুনাৰ মূল্য নিদিওঁ, তেতিয়া ইতিহাস সেই পুনৰাবৃত্তি হ'ব। পঢ়া শুনা আৰু আত্মসন্মান। যেতিয়া এজন যুৱক যুৱতীয়ে নিজে কথা ক'ব জানে, নিজে লিখিব জানে, নিজে বুজিব জানে, তেতিয়া আত্মসন্মান জন্ম লয়। পঢ়া শুনা মানে সংস্কৃতি ত্যাগ নহয়। কিছুমান ভয় পায়ে পঢ়িলে সংস্কৃতি নষ্ট হ'ব। এইটো ভুল। পঢ়া শুনা সংস্কৃতিক বজাই ৰাখে। পৰিয়াল আৰু সমাজৰ দায়িত্ব। এজন শিশুৰ পঢ়া শুনা কেৱল তাৰ দায়িত্ব নহয়, এইটো পৰিয়াল, সমাজ, গাঁও সকলোৰে দায়িত্ব। সৰু পদক্ষেপ, ডাঙৰ পৰিৱৰ্তন। দৈনিক 30 মিনিট পঢ়া, শিশুক বিদ্যালয় পঠোৱা, পঢ়া বন্ধ নকৰা, এইবোৰেই আৰম্ভণি। ময়ো সেই সমাজৰে সন্তান য'ত পঢ়া শুনা বৰ কঠিন আছিল। কিন্তু মই বিশ্বাস কৰোঁ পঢ়া শুনাই আমাৰ সমাজক আগবঢ়াই নিব। আপুনি যদি সহমত তেন্তে কমেণ্টত লিখক, পঢ়া শুনা আমাৰ অস্ত্ৰ। শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক, কাৰণ পঢ়া শুনা ভৱিষ্যত গঢ়ে। জয় আদিবাসী, জয় জোহাৰ।